গাইজ ৱেলকাম বেক টু মাই চেনেল। কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মোৰ বৰ্তমান ভালেই। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু দেৰিকৈ হ'লেও মোৰ ফালৰ পৰা নৱবৰ্ষৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া মাঘ বিহু আহি আছে। এতিয়া সকলোৰে ঘৰত পিঠা পনা এইবিলাকতো বনাই আছে। আজি ময়ো জেং পিঠা বনাম বুলি ভাবিছোঁ। চাউল তিয়াই 2 ঘণ্টামান তিয়াই থৈ দিলোঁ। তাৰপাছত এতিয়া টুকি পিনে অলপ ৰ'দত দি দিছোঁ। যেতিয়া চাউলখিনি অলপ শুকান টাইপৰ হ'ব তেতিয়া মই খুন্দিম। ঠিক আছে তেন্তে পিঠা খুন্দাটো নেদেখালেও হ'ব, চবেই পিঠা খুন্দিব জানেই মিক্সিত। এতিয়া মই পিঠাখিনি খুন্দি লওঁ। এয়া মই ভাত খোৱা চাউল 3 কাপ জোখৰ তিয়াই লৈছিলোঁ। আপোনালোকে পিঠা খুন্দিবৰ কাৰণে ঘন চালনী ব্যৱহাৰ কৰিব জেং পিঠাৰ কাৰণে। ঠিক আছে এতিয়া মই খুন্দি লওঁ। এতিয়া দিছোঁ বেকিং পাউডাৰ, তাৰপিছত দিম এতিয়া নিমখ। আপোনালোকে পিঠাখিনি কিমান পৰিমাণৰ লৈছে চাই ল'ব। সেইটোৰ হেৰিয়তহে মানে নিমখ আৰু বেকিং পাউডাৰ দিব লাগিব। এতিয়া মিক্স কৰি দিছোঁ ভালদৰে। এতিয়া পানী অলপ দি সানি ল'ম। আৰু পিঠাখিনি পূৰা মিহি হ'ব লাগিব, তেতিয়াহে জেং পিঠাটো ভালদৰে উঠিব। এতিয়া পানী আৰু অলপ দিব লাগিব। এয়া এতিয়া বনাবৰ কাৰণে ৰেডি হৈ গৈছে আৰু মই আপোনালোকৰ হাতে দেখাই দিছোঁ। এয়া যিহেতু মই হাতে তেনেকৈ দিম। ঠিক আছে তেন্তে এতিয়া মই আপোনালোকক বনাই দেখুৱাম। এয়া দেখিছে মই হাতে এনেকৈয়ে দিছোঁ। প্ৰথমতে টাৱাখনত কাপোৰ এটুকুৰা তেল লগাই সানি লৈছোঁ। আৰু ফাৰ্ষ্ট টাইম বনাইছোঁ, কি অৱস্থা হৈছে এয়া দেখিছেনে? এতিয়া লাহেকৈ এৰাই দিম। এয়া দেখিছে? এতিয়া ভাজ কৰি ত্ৰিভুজ আকৃতিত বনাম। এয়া জেং পিঠা ৰেডি হৈ গ'ল। ঠিক আছে তেন্তে মই বাকীবিলাকো বনাই লওঁ। আপোনালোকেও ট্ৰাই কৰি চাব। মৰ্ণিং আজি নেক্সট ডে হয়। কালি ভিডিঅ'টো কণ্টিনিউ নকৰিলোঁ, বহুত দেৰি হৈ গ'ল। সেইকাৰণে কালি জেং পিঠা বনোৱাখিনি আজি আপোনালোকক দেখাম, কেনেকুৱা হৈছে ক'ব। এতিয়া মই চাহটো খাই লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। চাই থাকিব ভিডিঅ'টো। চাহৰ লগত লৈছোঁ মুড়ি আৰু এয়া কাটা বিস্কিট। ঠিক আছে তেন্তে এতিয়া মই খাই লওঁ। এয়া দেখিছে কেনেকুৱা হৈছে, আপোনালোকে কমেণ্ট কৰি জনাব। এইবাৰ ফাৰ্ষ্ট টাইম বনাইছোঁ। এয়া মই হালধি মিক্স কৰি দিছিলোঁ, যিহেতু মোৰ ওচৰত ফুড কালাৰ নাছিলে। সেইকাৰণে আপোনালোকে ফুড কালাৰো ইউজ কৰিব পাৰে। ফুড কালাৰ দিলে মানে এনেই কিবা এটা ভাল লাগে দেখিবলৈ। এয়া দেখিছে। ঠিক আছে তেন্তে এতিয়া মই ৰ'দত ইমানে আছিলে। যদি চাই ভাল পালে তেন্তে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু অন্য এটি ভিডিঅ'ৰ সৈতে লগ পাম। তেন্তে আজিলৈ আহিছোঁ। বাই বাই।